Hi guys, welcome to Pranav Assamese vlog. আজি মই আপোনালোকক এজন আদৰ্শ খেতিয়কক দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে চাই থাককচোন এজন আদৰ্শ খেতিয়ক কেনেকৈ কি কৰি আছে চাওকচোন দেই। আপুনি কি কৰিছে? মই কি কৰি আছে? জাহাজী কলৰ কলপুলি ৰোপণ কৰিবলৈ খনন কৰি আছোঁ। এইজোপা দেখোন বহুত ঠোকটো বহুত হেৰি হৈছে যে বহুত লাগিছে কিন্তু মই মোৰ পৰিবাৰে আজি 1.5 বছৰ আগত ৰোৱা এতিয়া মানে বাৰীখন অলপ এক্সটেনশ্যন কৰিম বুলি ভাবিছোঁ। এইটো বহুত দীঘল আছে যে বহুত দীঘল এইটো কলডিল। এইটো কলডিলৰ পৰা আৰু এইটো 1 আশী 2 আশী কিমান মান আছে? 4 5 6 12 আশীমান কল আছে। বাপৰে বা, এইটো জাহাজী কল নেকি? এইটো জাহাজী কল। এইটো জাতটো কি লোকেল থলুৱা নে G9? এইটো থলুৱা ন? এতিয়া আজি আমাৰ দেউতাৰ দিনতে লগোৱা এইটো পুলি। আজি প্ৰায় 20 বছৰ মানৰ পৰা এইটো আমাৰ কৰি থকা হৈছে। 20 বছৰ মান। এতিয়া কি বুলি কয় আপুনি এই কিবা খান্দিছে নেকি? মই এইটো পুলি খান্দিছোঁ। ইয়াত মানে পুলিটো বেছি হৈ গৈছে। অকণমান খান্দক। কলজোপাত পুলি 2টা বা 3টাতকৈ বেছি ৰাখিব নালাগে। বেছি ৰাখিলে মানে কি প্ৰডাকশ্যনটো কমি যায়। কল কি বাগান কৰিব লৈছে নেকি আপুনি? মই এইবাৰ পৰীক্ষামূলকভাৱে বাগান এখন কৰি চাওঁ বুলি ভাবিছোঁ। এয়া আৰম্ভণি আজিৰ পৰা। আৰম্ভণি কৰিছে? এতিয়া কিমান মান আছে আপোনাৰ বৰ্তমান কল? কল তেনেকৈ নাই, মই ব্যৱসায় ভিত্তিত নাই। কিন্তু এতিয়া মানে ষ্টাৰ্টিং এবিঘামান কল পুলি লগাম বুলি ভাবিছোঁ। এবিঘামান ন? হয় এইবছৰ। তাৰপিছত চাওঁ অহা বছৰ কিমানখিনি পাৰোঁ। এতিয়া মানে ভাদ আহিন মাহত কল ৰোৱাৰ ছিজন যে সেইকাৰণে আৰু পুলিও কিমান আছে চাব লাগিব আৰু বাহিৰৰ পৰা পুলি আনিম বুলি ভাবিছোঁ। পুলি বহুত ওলাইছে দেখোন। এইজোপা এইবিলাক চাওক আপোনালোকে পুলি কিমান লৈছে। এইজোপা আমাৰ থলুৱা জাহাজী ন? হয় থলুৱা জাহাজী ন? অলপ ওখ ন? ওখ হয় বহুতখিনি ওখ। আজিকালি যে G9 বুলি এটা ভেৰাইটি ওলাইছে এইটো জানে নি? সেইটো জানো। কি বুলি কয় এইটো তাৰ প্ৰডাকশ্যন ভাল নেকি? তাৰ প্ৰডাকশ্যন ভাল কিন্তু ছাপৰ্ট লাগে ন? এইটো ছাপৰ্ট লাগে আৰু মানে কি গছজোপাত পুলিৰ সংখ্যাটো বাঢ়িব দিব নালাগে। 2টা বা 3টা পুলিতকৈ অধিক ৰাখিব নালাগে। এইটো যদি বেছি হৈ যায় মানে কি হয় প্ৰডাকশ্যনটো কমি যায়। মানে আমাৰ এই থলুৱা জাহাজীটো প্ৰডাকশ্যন ভাল হ'ব নি যদি পুলি কম থাকে? ভাল হ'ব নিশ্চয় ভাল হ'ব। মানে এনেই মানুহে G9 আমুক তামুক বুলি কৈ থাকে নেকি? সেইবিলাকতকৈ আমাৰ থলুৱা প্ৰজাতিবিলাক কি হয় বেমাৰ আজাৰটো কম হয়। কম ন? এতিয়া মোৰ চাওক একো মানে দিয়া নাই। খাবলৈ ভাল ন? খাবলৈও ভাল হয় প্লাছ কি হয় বেমাৰ আজাৰটো কম হয়। এইটো কি জৈৱিক নেকি? এইটো জৈৱিক। ইয়াত গোবৰ সাৰ আছিলে। গোবৰ সাৰ দিছিলে ন? গোবৰ পৰা এইটো গোহালি। এই গোহালিৰ পৰা ইয়াত গোবৰ পেলাই দিয়া হৈছিলে। এতিয়া কি তুমি কিমান মান কৰিম বুলি টাৰ্গেট এটা লৈছা? এই কল জাহাজীয়ে ৰুবা নে বেলেগ? জাহাজীয়ে ৰুম এইবছৰ। মানে কি আমাৰ ইয়াত বাকীটো মাৰ্কেটটো অলপ ভাল নহয়। সেইকাৰণে মই এইবছৰ যিমান পাৰোঁ। জাহাজী এনে pH-টো কিমান লাগে? মাটিৰ pH-টো? মাটিৰ pH-টো 2 ফুট মান। নহয় pH-টো যে 5.7 মানে যিমানটো বহল সিমানে সুবিধা হয়। pH ন? মাটি pH এটা লাগে নহয়, তেতিয়া কল খেতিটো অলপ ভাল হয়। হয় ন? আমাৰ এইটো অসমৰ মাটিটো এনেই উপযোগী হয় নাই? উপযোগী বুলি ভাবিছোঁ মই। আৰু এতিয়া আপুনিতো কল খেতিৰ উপৰিও শিক্ষকতা কৰি আছে। ক'ত কৰি আছে? মই কৰোঁ ঘূনাসুতিত চলিচুক এম ই স্কুলত। তাকে মই যেতিয়া দেওবাৰে সময় পাওঁ মই গাঁৱত আহি পিনে এইবিলাক তামোল পুলি ৰোৱা বা কল পুলি ৰোৱা আৰু যিবিলাক মোৰ নিত্য প্ৰয়োজনীয় লাই মধুৰি লফা চব মই খেতি নিজেই কৰি খাওঁ। মোৰ বাৰীত হেৰি আছে, আমলখি আছে, ৰুইছোঁ এতিয়া। বহুত আছে ন? আপুনি মানে শিক্ষকতাৰ উপৰিও মানে এজন আদৰ্শ খেতিয়ক হয় ন? আদৰ্শ খেতিয়ক মানে চেষ্টা কৰিছোঁ। মানে কি তাৰমানে আপুনি আপুনি কি টেটৰ শিক্ষক নেকি? হয় মই টেটৰ। কিমান চনত পাইছিলে আপুনি টেটৰ? 2017 চনত। মই 2012 চনতে পাছ কৰিছিলোঁ। কিন্তু মই 2010 চনৰ পৰা 17 চনলৈকে এখন হাইস্কুলত কৰি আছিলোঁ, যোগীশ্ৰী ট্ৰাইবেল হাইস্কুলত। তাৰপিছত মই তাৰ পৰা মানে কি টেটত যোগদান কৰিলোঁগৈ 2017 চনত। স্কুলখন কোন? আপোনালোকৰ স্কুলখনৰ নামটো কৈ দিয়ক। চলিচুক এম ই স্কুল। এম ই স্কুল ন? আপোনাৰ পৰিচয়টো অকণমান দি দিয়ক। এতিয়া শেষতহে সুধিছোঁ, পৰিচয়টো দি দিয়ক। মোৰ নাম শ্ৰী ধ্ৰুৱজিৎ সন্দিকৈ, ভোমা আহোম গাঁও, পোষ্ট অফিচ যোগীচুটি, থানা ঢকুৱাখানা, ডিষ্ট্ৰিক্ট লখিমপুৰ। গাইজ এওঁ এজন আদৰ্শ খেতিয়ক উপৰিও তেওঁ এজন শিক্ষকতা বৃত্তিৰ লগত জড়িত। তেওঁ টেটৰ এম ই টেট কৰিছিলে ন? এম ই টেটত তেওঁ কৃতকাৰ্যতা হৈ এতিয়া শিক্ষকতা কৰি আছে।
আৰু আজিকালি ল'ৰাবিলাক যে টেট ফেইল কৰে বেছিভাগ কি কাৰণে কাৰণটো অকণমান কওকচোন কেনেকৈ টেটৰ কাৰণে অকণমান পঢ়িব লাগে অকণমান কৈ দিয়কচোন টেটৰ কাৰণে পঢ়িব লাগে মানে হেৰি মানে কি যিবিলাক মডেল মানে নোটছবিলাক ওলায় তাতকৈ মোৰ মতে 8, 9, 6, 7ৰ যদি পাঠ্যপুথিবিলাক খৰচি মাৰি পঢ়ে তেতিয়া সফলতা অৰ্জন কৰিব পাৰি মইতো টেটৰ কাৰণে কোনোদিন পঢ়া নাছিলোঁ জনাইছে যে কিয়নো মই মানে হাইস্কুলত শিক্ষকতা কৰি আছিলোঁ তেতিয়া মই সমাজ বিজ্ঞান পঢ়াওঁ আৰু ইংৰাজী পঢ়াওঁ সেইকাৰণে মই যথেষ্টখিনি মানে সুবিধা হৈছিলে মই এদিনো নপঢ়াকৈ মই পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ মানে টেটৰ গাইড বুকতকৈ মানে আমাৰ ক্লাছ 6, 7, 8, 9ৰ এই গোটেই পাঠ্যপুথিবিলাক পঢ়িব লাগে ন মানে এইটো CBSE যিবিলাক সমাজ বিজ্ঞানৰ কিতাপ CBSE সেইবিলাক পঢ়িলেতো আৰু সুবিধা হয় CBSE ন আজিকালিতো CBSE হেৰি NCERT বুকবিলাক পঢ়িব লাগে মানে নোটবুকত বহুতখিনি 6, 7, 8, 9, 10ৰ ন নোটবুকত বহুতখিনি ভুলো থাকে মই নিজে বহুতখিনি ভুল উলিয়াইছোঁ তাৰমানে আৰু BEd বা DLEDৰ পাঠ্যপুথিবোৰ পঢ়িব লাগে নেকি টেটৰ কাৰণে মানে টেটৰ কাৰণে DLEDৰ বা BEdটো পঢ়িলেতো ভাল হয় মইতো BEd কৰিছিলোঁ 2015 BEd বা DLEDৰ মানে পাঠ্যপুথিবিলাক পঢ়িলেও টেটত উত্তীৰ্ণ হ'বৰ কাৰণে বহুতখিনি মানে যিটো পেডাগজিত মানে যথেষ্টখিনি সহায় কৰে গাইছ আপোনালোকে চাওক কোনো অৱকাশেই নাথাকে তাৰমানে এওঁ অকল খেতিয়ক আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু লগৰ বন্ধুবিলাকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'বিলাক চাই থাকিব